the blue corner, Amosri Chetri. আজি আমি কি বেটি বাচাও বেটি পঢ়াওৰ বেনাৰৰ ভিতৰত লৈছে এইটো প্ৰগ্ৰামটো বক্সিং গাৰ্লছ ফৰ স্পেচিয়েলি ফ'কাছ টু এডোলেচেণ্ট এম্পাৱাৰমেণ্ট আমি এইটো প্ৰগ্ৰামটো লোৱা গৈছে চিৰাঙত চ' ডেট আমাৰ যিমানখিনি এডোলেচেণ্ট গাৰ্লছ আছে নহ'লে বা মহিলা আছে তেখেতে এম্পাৱাৰ হওক স্পৰ্টছৰ ক্ষেত্ৰত আগুৱাই আহক আমাৰ চিৰাং ডিষ্ট্ৰিক্টত তেনেকুৱা আমি আজি বক্সিং কম্পিটিশ্যনটো লোৱা গৈছে দুটা কেটেগৰীত সাব জুনিয়ৰ আৰু জুনিয়ৰ কেটেগৰীত ডিফাৰেণ্ট ৱেইট টু কেটেগৰাইজ কৰি পেলাই যেনিবা এক্সাম্পল দিওঁ সাব জুনিয়ৰত 33 to 35 kg 46 to 49 লগে তেনেকুৱা আছে জুনিয়ৰতো ষ্টাৰ্ট কৰিছোঁ আমি 40 to 43 আৰু 55 kg লগে তেনেকুৱা পাঁচটামান কেটেগৰাইজ কৰি পেলাই সেই বক্সিংটো আমি আজি অৰ্গেনাইজ কৰিছোঁ বিশেষকৈ অৰ্গেনাইজ কৰিছে আমাৰ আমি ডিষ্ট্ৰিক্ট হাব ফৰ এম্পাৱাৰমেণ্ট অফ উইমেন আণ্ডাৰ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট লগতে ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচৰ লগত কলাবৰেশ্যনত আজি এইটো প্ৰগ্ৰামটো অৰ্গেনাইজ কৰা গৈছে থেংক ইউ অৰ্গেনাইজ কৰিছে আৰু আমাক খেলিব চান্স দিছে এতিয়া এনেকুৱা আৰু অৰ্গেনাইজ কৰি থাকিলে আমি খেলিব চান্স পাম আৰু আমি এইটো অৰ্গেনাইজ কৰিছে এইটো থেংক ইউ ক'ব বিচাৰিছোঁ